الحمد لله رب العالمين والعاقبة للمتقين والصلاة والسلام على سيد الأنبياء والمرسلين وعلى آله وأصحابه أجمعين أما بعد الله الرسول صلى الله عليه وسلم إرشاد قريسه যে কিয়ামতৰ দিনাখন হাসাৰ ময়দানৰ দিনাখন আল্লাহৰ সন্মুখত তিনিটা আদালত বহিব আৰু আল্লাহ তাবাৰক তাআলা সেই দিনাখন হাসাৰ ময়দানৰ দিনাখন তিনিটা আদালতৰ বিষয় হিসাব নিকাচ কৰিব আৰু সেই তিনিটা আদালত বহিব তো সেই তিনিটা কি হয় প্ৰথমটো হৈছে আল্লাহ তাবাৰক তাআলা প্ৰথমটো আদালত শিৰক আৰু তাওহীদৰ ওপৰত আল্লাহে হিসাব নিকাচ কৰিব দুই নম্বৰটো হৈছে যে বান্দাহৰ হকৰ ওপৰত আল্লাহে হিসাব নিকাচ কৰিব তিন নম্বৰটো হৈছে যে আল্লাহৰ হক এইটো আদালতত হিসাব নিকাচ কৰিব আল্লাহ তাবাৰক তাআলা কোরআন শরীফত ফরমাইছে ইন্নাল্লাহা লা ইয়াগফিরু আন ইউশরাকা বিহি যে আল্লাহ তাবারক তাআলা শিরক গুনাহৰ বাহিৰে অইন যিকোনো গুনাহ আছে তেওঁৰ ইচ্ছা অনুযায়ী ক্ষমা কৰি দিব পাৰে হেতু আল্লাহৰ ইচ্ছা অনুযায়ী কিন্তু আল্লাহ তাবারক তাআলা শিরক কেতিয়াও ক্ষমা নকৰে আল্লাহে কোরআন শরীফত সূরা নিসাত খুদ নিজে ঘোষণা কৰিছে ইন্নাল্লাহা লা ইয়াগফিরু আন ইউশরাকা বিহি ওয়া যে আল্লাহে শিরক গুনাহৰ বাহিৰে অইন যিকোনো গুনাহ আল্লাহৰ ইচ্ছা অনুযায়ী ক্ষমা কৰি দিব পাৰে কিন্তু শিরক গুনাহ কেতিয়াও আল্লাহে মাফ নকৰে দুই নম্বৰটো হৈছে দুই নম্বৰ আদালত এইটো হুদা হ'ব মানুহক যে বান্দাহৰ হক আপুনি কাৰোবাক মানহানি কৰিছে নেকি আপুনি কাৰোবাক কষ্ট দিছে নেকি আপুনি কাৰোবাৰ ধন সম্পদ কাঢ়ি লৈছে নেকি আপুনি কাৰোবাৰ ধন সম্পদ নষ্ট কৰিছে নেকি এইবিলাক বিষয়ত হুদা হ'ব আৰু বান্দাহৰ হক যেতিয়া আপুনি কাৰোবাক কষ্ট দিব কাৰোবাক আপুনি আঘাত দিব মানহানি কৰিব ধন সম্পদ কাঢ়ি লৈ যাব তো সেইজন ব্যক্তিয়ে যেতিয়ালৈকে মাফ নকৰিব তেতিয়াও আল্লাহে মাফ কৰিব নোৱাৰে যেতিয়ালৈকে সেইজন ব্যক্তিয়ে মাফ কৰি নিদিয়ে তাৰ পিছত আল্লাহে মাফ কৰিব নোৱাৰে যদি সেইজন ব্যক্তিয়ে মাফ কৰি দিয়ে তেনেহলে আল্লাহে মাফ কৰিব পাৰিব সেইকাৰণে আমি সকলো হুঁশিয়াৰ হোৱা দৰকাৰ যে মানুহৰ হকৰ পৰা বান্দাহৰ হকৰ পৰা আমি সকলোৱে বাচিবলৈ চেষ্টা কৰিম কিয়নো আপুনি কাৰোবাক কষ্ট দিছে আঘাত দিছে মানহানি কৰিছে কাৰোবাক বহুত কষ্ট দিছে মাৰধৰ কৰিছে কিন্তু সেইজন ব্যক্তিয়ে যদি আপোনাক মাফ কৰি নিদিয়ে তেনেহলে হাসাৰ ময়দানত আল্লাহ তাবাৰক তাআলা মাফ কৰি নিদিয়ে যেতিয়ালৈকে সেইজন ব্যক্তিয়ে মাফ কৰি নিদিয়ে তেতিয়ালৈকে আল্লাহ মাফ নকৰে সেইকাৰণে যদি আপোনাৰ অতীতত কাৰোবাক আপুনি আঘাত দিছে সেইজন ব্যক্তিক মৃত্যুৰ আগমুহূৰ্তত আপুনি সেইজন ব্যক্তিৰ পৰা ক্ষমা বিচৰাটো বহুত জৰুৰী হয় দৰকাৰ হয় যদি আঘাত দিয়াৰ পিছতো সেইজন ব্যক্তিৰ পৰা আপুনি ক্ষমা নিবিচাৰে তেনেহলে হাসাৰ ময়দানত কিয়ামতৰ দিনাখন আল্লাহ আপোনাক ক্ষমা কৰি নিদিব যেতিয়ালৈকে সেইজন ব্যক্তি আপোনাক ক্ষমা কৰি নিদিয়ে দুই নম্বৰটো হৈছে আল্লাহৰ হক তো আল্লাহৰ হক আপুনি আল্লাহৰ হুকুম আহকাম মানিছে নে মানা নাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা মতাবিক চলিছে নে চলা নাই সেই বিষয়ত সুধিব আৰু ইচ্ছা হলে হেতু আল্লাহে ক্ষমা কৰি দিব পাৰে আৰু আল্লাহে ক্ষমা কৰি নিদিব পাৰে আল্লাহৰ হুকুম আহকাম মানা নাই আপোনাক ইচ্ছা কৰিলে কিবা কৈছিলে আপোনাক ক্ষমা কৰি দিব পাৰে হয়তো আপোনাক ক্ষমা কৰি নিদিব পাৰে তো সেইকাৰণে আমি এই তিনিটা বস্তুৰ পৰা আমি সকলো হিফাজত থাকিবলৈ চেষ্টা কৰিম কিয়নো আল্লাহে খুদ কোরআন শরীফত ঘোষণা কৰিছে যে শিরক গুনাহ কেতিয়াও মাফ নকৰে আমি সকলোৱে যেন এই শিরকৰ পৰাই বাচিবলৈ চেষ্টা কৰোঁ আৰু আমি সকলোৱে যেন নিজৰ বিবিসকলক মা ভনীসকলক এইটো হুঁশিয়াৰ কৰি দিয়া দৰকাৰ হয় কাৰণ মা ভনীসকলে মাজাৰত যায় তেওঁলোকক পূজা কৰে তেওঁলোকৰ পৰা সহায় বিচাৰে অলি আল্লাহ বিলাকৰ পৰা
এইবিলাক সব শ্রিক হৈ যাব সেইকাৰণে আমি হুঁশিয়াৰ হোৱা দৰকাৰ আৰু আমাৰ বিবিসকলক মা ভনীসকলক যাতে তাকিদ কৰি এইবিলাক কোনো ধৰণৰ কৰিব নালাগে কিবা যদি সহায় বিচাৰিবলৈ ইচ্ছা থাকে তেনেহলে আপুনি তাহাজ্জুদৰ নামাজ পঢ়ি সালাতুল হাজাতুৰ নামাজ পঢ়ি আল্লাহৰ ওচৰত সহায় বিচাৰক নিশ্চয় আল্লাহে আপোনাক মদত কৰিব 2 নম্বৰটো হৈছে যে মানুহৰ হক আপুনি যদি কাৰোবাৰ হক মাৰি খাইছে গৰীবৰ হক মাৰি খাইছে এটিমৰ মাল আপুনি মাৰি খাইছে এইবিলাক হক আপুনি আদায় কৰিব লাগিব আৰু যদি এইবিলাক হক মাৰি খোৱাৰ পিছত যদি সেইজন ব্যক্তিয়ে মাফ নকৰে আল্লাহ মাফ কৰি নিদিয়ে সেইকাৰণে মৃত্যুৰ আগ মুহূৰ্তত আপুনি যিজন ব্যক্তিক কষ্ট দিছে আজিলৈকে সেইজন ব্যক্তিক আপুনি মৃত্যুৰ আগ মুহূৰ্তৰ আগত আপুনি সেইজন ব্যক্তিৰ পৰা ক্ষমা কৰি লোৱাটো উচিত যদি সেইজন ব্যক্তিয়ে ক্ষমা কৰি নিদিয়ে তেনেহলে হাসান ময়দানত আল্লাহ ক্ষমা কৰি দিব নোৱাৰে 3 নম্বৰটো হৈছে যে আল্লাহৰ হক আপুনি আল্লাহৰ ইবাদত কৰিছে নে কৰা নাই এইবিলাকত হুদা পুছা কৰিব যদি আপুনি আল্লাহৰ হুকুম আহকাম মানা নাই তো আল্লাহ ইচ্ছা কৰিলে শাস্তি দিব পাৰে আল্লাহ ইচ্ছা কৰিলে মাফ কৰি দিব পাৰে তথাপিও আমি এইটো নহয় যে আল্লাহে ইচ্ছা কৰিলে ক্ষমা কৰি দিব ইচ্ছা কৰিলে শাস্তি দিব সেইটো আমি চাব লগা দৰকাৰ নাই আমি সকলোৱে ইবাদত কৰিম আল্লাহে আপোনাক মোক দুনিয়াৰ বুকত পঠাইছে এইটোৰ কাৰণে পঠাইছে যাতে আমি আল্লাহৰ ইবাদত কৰো সেইকাৰণে আপোনাক মোক দুনিয়াৰ বুকত পঠাইছে আৰু যদি আমি আল্লাহৰ হুকুম আহকাম নামানো দুনিয়াৰ বুকত অনাই বনাই ঘূৰি থাকো শয়তানৰ ৰাস্তা ইখতিয়াৰ কৰি লও তেনেহলে আমি শাস্তি ভোগ কৰিবই লাগিব এইটো নিশ্চিত সেইকাৰণে আল্লাহ তাবাৰক তাআলাই সকলোকে উম্মতে মুছলিমাক সহি বুজাৰ তৌফিক দান কৰক আমিন